হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো আপোনালোক ভালেই আছে। মোৰো ভাল বৰ্তমান। মই দেখিছে ঘৰত নাই, মই দাদাহঁতৰ ঘৰত আহিছিলোঁ আৰু ইয়াত দিনটো কি কৰোঁ আপোনালোক সকলোকে দেখাই থাকিম আৰু আপোনালোক সকলোৱে ভিডিঅ'টো চাব শেষলৈকে। আৰু এতিয়া আহকচোন, মই ভিতৰলৈ যাম। লগ কৰি দিছোঁ, এতিয়া আহি আছোঁ একদম ভিতৰলৈ। কিবা এটা বনাইছোঁ মানে ৰাতিপুৱা আহিছোঁ, ভোক লাগিছে। ভাবিলোঁ ৰাতিপুৱা কিবা এটা বনাওঁ। এতিয়া 10টা বাজি গ'ল, একো খোৱাই নাই। চাহকাপ খালোঁ, কিবা এটা খাই লওঁ বুলি বনাইছোঁ মই। চকলেট, এফালে এইটো কেপচুল, গোলাবৰী, কোকোনাট অইল, হালধি আৰু কি আছে আলু। এয়া আমাৰ পোৱালিটো ৰং হাই কৈ দিয়া নকয়। নামটো কৈ দিয়াচোন, তোমাৰ নামটো কৈ দিয়াচোন। অঁ, ভিডিঅ' কৰিব নিদিয়ে সি। ইয়াৰ তলত পানী দি পেলাই একদম ইয়াৰ চচত দি দিছে। ভাত ইমান শকত শকত লাগিছে। এতিয়া আমাৰ চাবোন হৈ যাব, হয় নহয় বাৰু? আৰু 1-2 ঘণ্টামানৰ পাছত পেটকুলি পেটকুলি হালধি দিছে। কালাৰটো দেখিছে কিমান ধুনীয়া হৈ গৈছে। খাই দিব লাগে অকণমান, এইকণ দি দিওঁ হ'ল। চাওক, এতিয়া ধুনীয়াকৈ ফ্ৰিজত ৰাখি দিম। প্ৰথমবাৰ শিকিছোঁ মই নিজে। এতিয়া আমি আম খামগৈ। বৰষুণো দি আছে, দাদাহঁতো গৈছে ওলাই মেলি। তাৰপিছতে ভাবিলোঁ মই ঘৰতে আছোঁ, কিবা এটা মানে কি আম আছিলে একদম, যিটো জানেই মই পূৰা লোভীয়া আমত একদম, যিমানেই বৰষুণ দিয়ক মানে একদম পূৰা খামি আম। তাৰপিছতে সেইকাৰণে কাটি ল'লোঁ। বেছি নোলালে, একদম বহুত টুকীয়া ওলালে। তাৰপিছতে আঠা ওলালে এনেকৈ চব আঠা। ইয়াত পূৰা একদম জলকীয়া দিম, তাৰপাছতে একদম পূৰা নিমখ দিম, চেনি দিম একদম। তাৰপিছতে খাব লাগিব আৰু অকণমান নিমখ দি দিছোঁ, নিমখ। তাৰপিছতে একদম অকণমান চেনি দিছোঁ। তাৰপাছতে ফ্ৰিজৰ পৰা বেছি নলওঁ জলকীয়া, মইহে খাম অকল, পোৱালি আৰু নবৌৱে নাখায়েই। জলকীয়া দি দিম ধুনীয়াকৈ। এয়া চাওক, ফাইনেলি হৈ গ'ল। এতিয়া পূৰা আমৰ খামগৈ। এতিয়া যাওঁ বাহিৰত। এয়া হৈ গ'ল। ৰং খাবা? অঁ ৰং, এয়া খাবা নাই? খাবা নাই? নোখোৱা? এতিয়া তেওঁলোকক ভাগ ভাগকৈ দি দিলোঁ। এয়া ভাগকৈহে খাইছে। একদম মই জলকীয়া ভাঙি লৈছোঁ ধুনীয়াকৈ। মই মানে একদম জলকীয়া লগাই খাম আৰু মজা একদম বহি লৈছোঁ, বহুত ধুনীয়া।
ইফালে বৰষুণ দিছে, ৰ'দ বতৰো নহয়, কিয় কিন্তু আম দিয়ে ক'লে পাগল। একদম সেই বনোৱা চাবোন একদম ফ্ৰিজত থৈ আহিছোঁ। থৈ অহাৰ পিছতে বোলো চামগৈ আৰু 1 ঘণ্টামানৰ পাছত কেনেকুৱা হয়। সেই আপোনালোকেও সেইখিনি কৰিব, যদি মানে যিহৰ পৰাই বনাই মিক্সিত দি ল'ব। এতিয়া আমি কি আলু আৰু হালধিৰ পৰা বনাইছোঁ। হালধিখিনি ধুনীয়াকৈ সৰু সৰুকৈ কুটি মিক্সিত দি ল'ব, তাৰপিছত গুড়ি কৰিব। এক্সট্ৰাকৈ আলুও দি বনাব পাৰে, যেনে গাখীৰ দি, অমিতা দি। আমাৰ বাৰু অমিতা পাৰিব ঘূৰি আহিলেও, কাৰণ গছৰ তলত খোৱা আছিলে, ডাঙৰ একো নাছিলে আৰু আমি পাৰিব নোৱাৰিলোঁ। সেইকাৰণে ভাবিলোঁ আলু আৰু হালধি দি বনাম। কেঁচা হালধিটো একদম গছৰ পৰা ডাইৰেক্ট আনিলে ভালেই হয়, সেইটো আনিব, সৰু সৰুকৈ টুকুৰা কৰিব। তাৰপিছতে আপোনালোকে মিক্সিত দিব ভালদৰে, মিক্সিত দিয়াৰ পিছত গুড়ি কৰি দিব ভালদৰে। গুড়ি কৰাৰ পিছত সেই চব বেচখিনি মানে হেৰি কৰিব, কেৰাহী পাতি ল'ব, পানী দি পেলাই বেলেগ এটা আপোনালোকে চচপেনত সেইখিনি চব বেচখিনি গৰম কৰিব। গৰম কৰাৰ পিছতে একদম যেতিয়া গলি নাইকিয়া হৈ যাব, শেষ হৈ যাব, তেতিয়া আপোনালোকে সেই গুড়িখিনি দি দিব। যিয়ে এনেকৈ মানে পিচি পেলাই গুড়ি কৰি সেইখিনি দিব। হালধি দিলে হালধি দিব, যদি আলু বনাই আলুখিনি দিব। তাৰপিছতে তাত নিদিয়াৰ আগতে সেই হালধিৰ লগত বোলে ভিটামিন চি কেপচুল, যিখিনি মানে যিটো মুখত লগাব পৰা কেপচুলটো আমি ঘৰত ব্যৱহাৰ কৰোঁ। কেতিয়াবা আমি এল'ভেৰাৰ লগত আমি কেপচুলটো দি মুখত লগাওঁ, স্কিনৰ বাবে ভাল। সেইটো আপোনালোকে তাত দিব। এটা কেপচুল দিলে হ'ব, যদি পৰাপক্ষত দিব। যদি আপোনাৰ ঘৰত আনিব নাথাকে তেতিয়াহ'লে আপোনালোকে তেনেকৈ বনাব। তাৰপিছতে সেই চব বেচখিনিৰ লগত ধুনীয়াকৈ মিহলাই দিব। তাৰপিছতে 3 মিনিটমানৰ পূৰা লৰাব। লৰোৱাৰ পাছতে সেই চাবোন বনোৱা সেই যিটো বক্স থাকে তাত আপোনালোকে ধুনীয়াকৈ দি দিব। দিয়াৰ পাছতে আপোনালোকে লগালগ ফ্ৰিজত ৰাখিব পাৰে। ফ্ৰিজত ৰখালে মানে বেছি সময় নালাগে, বেছি 1 ঘণ্টামানতে হৈ যায়, ধুনীয়া 1 ঘণ্টা 2 ঘণ্টামানতে হৈ যায়। যদি আপোনালোকে ফ্ৰিজত নৰখি বনাব বিচাৰে তেতিয়াহ'লে সেইখিনি ধুনীয়াকৈ ঢাকি পেলাই থৈ দিব। যদি ৰাতি বনায় তেতিয়া আপোনালোকে গোটেই ৰাতি ঢাকি থ'ব, তেতিয়া ৰাতিপুৱালৈ একদম ধুনীয়া একদম চাবোন হৈ থাকিব, যিটো আপোনালোকে সাধাৰণতে হাত ভৰিত লগাব পাৰে আৰু বা মুখতো ব্যৱহাৰ কৰিব পাৰে। তেনেকৈ আপোনালোকে ঘৰতে ট্ৰাই কৰি চাবচোন। আৰু মই দেখাম বাৰু চাবোনটো হ'লনে নহ'ল, কেনেকুৱা হ'ল। মই নিজে নিজে ট্ৰাই কৰি দেখাম। 1 hour later. চাবোনটো হৈছেনে? হৈছে, টান হৈ গ'ল, এয়া পূৰা লাগি আছে একদম। সেইটো বহুতখিনি পৰিলে ন, পৰি গ'ল। বনাই চাইছোঁ, এয়া চাওক পূৰা টাইট হৈ গৈছে, একদম পূৰা টাইট। আৰু অকণমান সময় ৰাখিব লাগিব, নালাগে, বহুত টাইট হৈ গ'ল। ফাইনেলি আমাৰ চাবোন হৈ গ'ল। মই একদম পূৰা আপোনালোকক দেখাম, এতিয়া খুলি চাওঁচোন এটা। আৰু চব বেচটো মানে যিমানকৈ দিয়ে ইমান বেছি ভাল, মানে বহুত ফেনাই। যদি কমকৈ দিয়ে আৰু নেফেনাই। চাওক কিমান ধুনীয়া, মা পূৰা চেঁচা চেঁচা একদম, পূৰা চেঁচা। মই একদম আপোনালোকৰ হাতত মাৰি দেখাম ফেনা কিমান, পূৰা হালধি দি একদম ধুনীয়া। ঘৰতে বনাই চাব। তাৰপিছত চাওঁ, এইটো সৰু হ'ল মানে দুই পিনে ফ্ৰিজটোত দি পিনে ভালকৈ দিব নোৱাৰিছোঁ, পৰিলে। চাওক কিমান ধুনীয়া, পূৰা চেঁচা একদম। ইয়াতে ৰাখি দিছোঁ আৰু মইতো দেখাই আছোঁ আপোনালোকক। মই আপোনালোকক এতিয়া দেখাম, এইটো চাওক পূৰা হালধি। এইটো হালধি আৰু মানে কি আমি আলু দিছিলোঁ, আলু দি বনাইছিলোঁ। বহুত ধুনীয়া, বহুত ফেনাইছে। মানে এইটো কি চব বেচটো দিলে মানে যিমান বেছি দিয়ে, যদি বেছি দিয়ে বেছিকৈ ফেনাব, আৰু যদি কমকৈ দিয়ে তেতিয়া মানে কি কমকৈ ফেনাই, আৰু যদি এনেকৈ বেছিকৈ দিয়ে মানে তেতিয়া বেছি ফেনাই, মানে চাবোনটো ভাল হয়। পূৰা হালধি হালধি বনাইছে, চাওক কিমান বেছিকৈ ফেনাইছে চাওক। আৰু আপোনালোকে যদি বনায় কেতিয়াবা চব বেচটো মানে অলপ সৰহকৈ দিব। চাওক
মানে কি আপোনালোকে ভাবিছে যদি হালধি হৈ যায় বুলি ভাবিছে, যদি হালধীয়া হৈ যায় ভাবিছে, এইটো ভুল। একো হালধীয়া নহয়। চাওক ইমান একদম হেৰি হৈ গৈছে, বহুত ধুনীয়া। চাবোনটো এনেকৈ ঘৰতে বনাই লওক। আপোনালোকে এক্সট্ৰাকৈ আপোনালোকে নিকিনিলেও হ'ব, কিন্তু মুখতে ব্যৱহাৰ কৰিব পাৰি। মই জাষ্ট হাতত লগাই চাইছোঁ। যদি আপোনালোকে বোলে মুখত আমি ইউজ নকৰোঁ, হাত আৰু ভৰিত তেনেকুৱাতে পাৰিব। চাওক সেইটো তোমাৰ জংগল মংগল আহি গ'ল নি? জংগল মংগল আহি গ'ল নি তোমাৰ? আমি লৈ যাওঁ বোলা, আমি জংগল মংগল লৈ যাওঁ বোলা। ভাবিছোঁ এতিয়া একদম পূৰা সন্ধিয়া হ'ব হ'ল, ভাবিছোঁ চাহ একাপ খাই লওঁ। সেই একদম চাহ বনাইছোঁ। এতিয়া চাহ বনাইছোঁ মানে দাদাহঁতৰ ঘৰত নতুনকৈ টিভি এটা আনিছে আকৌ। তাৰপিছতে কিবা মিঠাই চিঠাই আনিছে আৰু চাহ তাহ খাবলৈ, সৰুকৈ পাৰ্টি এটা অকণমানকৈ আৰু। গাখীৰখিনি গৰম দিছে, এফালে চাহ উঠাই দিছোঁ। তাৰপিছতে একদম দেখা আপোনালোকক মানে কি আমাৰ নবৌজনী মানে কি হেৰি অৰ্ডাৰ দিছিলে, মধুৰিআম অৰ্ডাৰ দিছিলে। ফাইনেলি মধুৰিআম পুলি এটা আহিলেতো। তাৰপিছতে আহিছে আৰু নাৰিকল এটা দিছিলে, নাৰিকলজোপা দিলে নাৰিকলৰ মতে। তাৰপিছতে দিছিলে কমলা দিছিলে। এইফালে চাওক এইটো নেমু টেঙা পুলি আহিলে। এইফালে চাওক এইটো একদম দিলে। আকৌ এইফালে কমলা দিছিলে, আকৌ বৰটেঙা চাওক পাততে ধৰিব পাৰি বৰটেঙা। সেইকাৰণে আপোনালোকে একদম কিবা মানে গছপুলি, বিশেষকৈ গছপুলি দিয়াৰ আগত আপোনালোকে ঠগন খাব পাৰে। একদম চাই ল'ব, চোৱাৰ পাছতে দিব। সলাব নোৱাৰি আৰু নাৰিকলজোপা সলাব নোৱাৰি কাৰণে ঠিকে দিলে বাৰু, কিন্তু আপোনালোকে সলাৰ আগত একদম পূৰা চাই মেলি ল'ব। এইজোপা চাওক একদম অমিতা গছজোপা অথনি চাবোন বনাবৰ কাৰণে একদম দা চা বিচাৰি নাপালোঁ, একদম পাৰিবও নোৱাৰিলোঁ। একদম পকি আছে দুটা তিনিটা। তাৰপিছত একদম নিজে সৰি একদম পণ্ড কৰি পালে। এনেই সৰা হ'লে একদম চাওক পকি আছে ধুনীয়াকৈ, একদম পকি আছে। এয়া ওপৰতে এয়া দেখিছে পূৰা পকি আছে ধুনীয়াকৈ। তেতিয়া সৰা হ'লে ধুনীয়াকৈ চাবোন চাৰিটা হৈ যায়, দেখিছেন একদম নষ্ট। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব।